ভোট জলকীয়া এয়া 50 টকা কিনি লৈ আনিলোঁ বাগানৰ পৰা। এয়া বাঁহগাজ 4টা লগত লৈ আহিলোঁ। গাইজ আজি চাওক মই জলকীয়া আচাৰ বনাইছোঁ। ভোট জলকীয়া এয়া ৰ'দত দি শুকাই মেলি তেলত ভাজি মই আচাৰ বনাই থ'ম, চিচা বটলত ভৰাই থ'ম। এটা উলিয়াই ভাতৰ লগত খাম। আচাৰ এনেকৈ বনাই কেঁচিয়ে কাটিছোঁ, নহ'লে জ্বলি পুৰি শেষ হ'ব হাতখন। সেইকাৰণে কেঁচিয়ে কাটি আছোঁ। এনেকৈ টুকুৰা টুকুৰা কৰি এনেকৈ কটাৰ পাছত মই ৰ'দত শুকুৱাই থ'ম। শুকোৱাৰ পাছত মই তেলত অকণমান গৰমীয়াকৈ ভাজি মেলি চিচা বটলত ভৰাই ৰ'দত কেইদিনমান ৰাখিম। তাৰপাছত খাব পৰা হ'ব আৰু ভাতৰ লগত খাম আৰু। ইমান ধুনীয়া চেণ্ট, ধুনীয়া গোন্ধ, খাই ভাল লাগিব। ভোট জলকীয়া গোন্ধ কেনেকুৱা ভাতৰ লগত খাই কিমান ভাল লাগিব। ধুনীয়া চেণ্ট এটা আহিছে, ধুনীয়া গোন্ধাই ভোট জলকীয়া।